অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা। বৰ্তমান অসম চৰকাৰৰ এগৰাকী সুদক্ষ মন্ত্ৰী তেওঁ। নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এটা বিশেষ ঘটনাই ৰাজনৈতিক জীৱন সলনি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় মুখ্যমন্ত্ৰী নহ'ল? বহু উত্তৰ সোমাই আছে এই ঘটনাৰ লগত। সবিশেষৰ বাবে অপেক্ষা কৰক জামুগুৰিহাটৰ যুৱ লেখক, বৰ্তমান অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল নিউজ লাইভৰ গুৱাহাটীস্থিত সাংবাদিক পংকজ শৰ্মাৰ দ্বাৰা লিখিত গ্ৰন্থ ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী নহ'ল কিয়লৈ?